নমস্কাৰ বাপাইসকল। আজি আমি কলিৰ প্ৰভাৱৰ দ্বিতীয় ভাগ আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ। প্ৰথম ভাগ মূৰ্খৰ মান আৰু জ্ঞানীৰ অপমান আমি ইউটিউব চেনেলত প্ৰকাশ কৰা হৈছে। আজি তাৰে দ্বিতীয় ভাগৰ আমি ভিডিঅ' ভাগ আপোনালোকৰ ওচৰলৈ লৈ আহিব খুজিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে নিশ্চয় ক্ষমা কৰিব। এই ৰাম জ্ঞানীৰ অপমান হৈব মূৰ্খৰ সন্মান, নিতান্ত মূৰ্খে জানা বুজাইবে প্ৰধান। কলিকালত জ্ঞানীৰ অপমান হৈব মূৰ্খৰ সন্মান হ'ব বুলি আমাক শাস্ত্ৰগুৰুৱে প্ৰকাশ কৰিছে। নিতান্ত মূৰ্খে জানা বুজাইবে প্ৰধান, আৰু যিসকলৰ প্ৰধানসকল হ'ব তেওঁলোক মূৰ্খসকলে হ'ব বুলি কৈছে। প্ৰকৃত জ্ঞানীজনক আজিকালি অপমান কৰিব। অল্পকায় হৈব সাগৰ সমধেনু গণ, কুমাৰী কালত হৈব যুৱতীৰ লক্ষণ। পুহি দেও এৰিবেক নিজ প্ৰাণী গণ, কপট হৃদয় হৈব কুবাক্য বচন। কলিকালত কুহিততা বোলা বস্তুটো নাথাকিব। কপট হৃদয় হৈব কুবাক্য বচন। কলিকালত মনুষ্যসকলৰ সকলোৰে কপট হৃদয় হ'ব বুলি কৈছে, আৰু অন্তৰখন কেতিয়াও পবিত্ৰ হৈ নাথাকিব। কপট হৃদয় আৰু কুবাক্য বচন, যিখিনি বচন হ'ব সেই সকলোবিলাক কুবাক্য হ'ব বুলি কৈছে। কাৰো ভালৰ বিষয়ে আলোচনা নকৰিব। যি ক'ব মানে আনৰ বেয়া হকেই ক'ব, মানে কুবাক্যই ক'ব বুলি প্ৰকাশ কৰিছে কলিকালৰ লোকসকলে। কাৰণ কলিকালৰ লোকসকল লোভীয়া হৈ পৰিব, স্বাৰ্থপৰ হৈ পৰিব। তেওঁলোকৰ দৃষ্টিকোণত কপটতা আহি যাব, হৃদয়ত কপটে বহি থাকিব। এই ৰাম সত্য এৰিয়া অসত্যত পৰ্বতীব, নিজ গুৰু এৰি আন গুৰুক ভজিব। বৰ্তমান সময়ত কলিৰ প্ৰভাৱ বিশেষকে দেখা পোৱা যায়। শাস্ত্ৰই কৈ আছে সত্যক এৰিয়া অসত্যক পৰ্বতীব। আজিকালি সকলোৱে সত্যক এৰি অসত্যকে প্ৰৱৰ্তন কৰি থাকে বুলি কৈছে। প্ৰকৃত যিটো সত্য তাক কোনেও মানিব নোখোজে, অসত্যটোৰে চলি থাকিব। এতিয়া আমি প্ৰকৃততে এতিয়া সত্য বুলি ক'লে সত্য কি? শাস্ত্ৰত প্ৰকাশে কৈছে বোলে তুমিহে কেৱলে সত্য মিছা সবে আন, জানি জ্ঞানীগণে কৰে হৃদয়ত ঋণ। এতিয়া কেৱল ঈশ্বৰ পৰমাত্মা কৃষ্ণকে সত্য বুলি কৈছে, তাৰ বাদে সকলোবিলাক মিছা বুলি কৈছে। এতিয়া আমি সকলোৱে এতিয়া সত্যক এৰি দিলে, ভগৱানক এৰি দিলে সকলোৱে। এতিয়া মিছা সোপাকে সত্য বুলি তেওঁলোকে জীৱন চলি আছে। এতিয়া ধন টকা পইচা গাড়ী মটৰ নানা ধৰণৰ পুত্ৰ ভাইজা সা সম্পত্তি সকলো মোৰ মই এইবিলাকৰ মাজতে সকলোবিলাকে প্ৰৱৰ্তন কৰি আছে বুলি কৈছে। কৈছে নিজ গুৰু এৰি আনক ভজিব। সকলোৱে এতিয়া নিজৰ নিজৰ যিসকল গুৰু এৰি পেলাই তেওঁলোকে আনকহে ভজিব বুলি কৈছে। এতিয়া নিজৰ গুৰু বুলি ক'লে এতিয়া আত্মা ঈশ্বৰৰ কথা আহিলে। ভাগৱতত প্ৰকাশে কৰিছে যে আত্মা ঈশ্বৰক নভজি পামৰ কৰে যত যত কৰ্ম, নিমিলে কুশলৰ সমস্ত বিফল সমস্ত শাস্ত্ৰ এহি মৰ্ম। আত্মা ঈশ্বৰক প্ৰত্যেকে সততে পায়, নাপায় জানো তাংক অবিদ্যায়। এতিয়া আত্মা ঈশ্বৰক এতিয়া প্ৰত্যেকে সততে পায়ে আছে। এতিয়া আত্মা ঈশ্বৰক আমি নোপোৱাৰ কাৰণতে হৈছে প্ৰকৃততে আমি সত্যত নথকাৰ কাৰণে হৈছে। সত্যত থাকিলে আমি সদায় আত্মা ঈশ্বৰলৈ যাম। এতিয়া সত্যত নাথাকিলে আমি জড়ক ভজিয়া মৰিম। মাধৱ গুৰুজনে প্ৰকাশ কৰিছে বোলে মায়া আদি কৰি সমস্ত জগতে জ্বৰ, কৃষ্ণকে চৈতন্য আত্মা শুদ্ধ। চৈতন্য কৃষ্ণকে এৰি জড়ক ভজিয়া মৰে, কিনো লোক অধম মুকুট। এতিয়া চৈতন্যতাক এৰি আমি জড়ক ভজি ফুৰিছো। নৰক ভজি থকা সকল প্ৰকৃততে অসত্যত চলি আছে। সত্য হৈছে কেৱল চৈতন্য আত্মা। সেইকাৰণে আত্মা ঈশ্বৰক মানিব লাগিব, আৰু আত্মা ঈশ্বৰক প্ৰত্যেকে সততে পায় বুলি কৈছে। নাপায় জানা তাংক অবিদ্যা। অবিদ্যাত থকা সকলে কেতিয়াও আত্মা ঈশ্বৰক নাপায়। অবিদ্যা বুলি ক'লে দেখে আত্মা পৰ অবিদ্যাৰ ভিতৰ বুলি কৈছো। মানে আত্মা পৰ যিসকলে দেখে, মানে ভেদভাৱ যিসকলৰ পৰে সেইসকল অবিদ্যাত আছে। বিদ্যা বুলি ক'লে এক ঈশ্বৰ দৰ্শন। সকলোকে ঈশ্বৰ বা আত্মা স্বৰূপ যিসকলে জ্ঞান কৰে সেইটোৱে প্ৰকৃততে বিদ্যাত পৰে।
আৰু গীতা শাস্ত্ৰতে প্ৰকাশ কৰিছে বোলে বাসুদেৱ বুলি সবাকো দেখুৱাই জ্ঞানৰ বুজীয়া তত্ত্ব কিন্তু জ্ঞান সেইটোকে কৈছে সকলোকে বাসুদেৱ মই দেখাটো এতিয়া আমাৰ বিদ্যাৰ পৰা কি হয় বিদ্যাৰ পৰা জ্ঞান হয় আমাৰ সকলোকে বাসুদেৱ মই দেখিলেহে আমাৰ প্ৰকৃত জ্ঞান হৈছে বুলি মানে শাস্ত্ৰই প্ৰকাশ কৰিছে বৰ্তমান সময়ত এতিয়া বৰ্তমান সময় আমাৰ নিজৰ গুৰু আত্মা ঈশ্বৰক এৰি পেলাই আমি এতিয়া অন্য সকলক গুৰু গুৰু বুলি আমি কৈ আছো সেইকাৰণে কলিকালৰ এইটো কলিৰ প্ৰভাৱ বুলি কৈছে এই ৰাম পৰদ্ৰব্য আস হইবে লোভি যে হৈবন্ত সত্য শৌচ নাহি কয় অসাধু সেৱন্ত কলিকালৰ লোকসকলৰ এনেকুৱা হ'ব কলিৰ প্ৰভাৱত পৰদ্ৰব্যৰ আশ হ'ব মানে পৰদ্ৰব্যহে আশা কৰিবে আজিকালি কলিযুগৰ মনুষ্যসকল অত্যন্ত লোভীয়া হৈ পৰিব তেওঁলোকে পৰৰ দ্ৰব্যৰ প্ৰতি বহুত আশা হ'ব বুলি কৈছে শাস্ত্ৰই কাৰণে প্ৰকাশ কৰিছে পৰৰ দ্ৰব্যত আশ হইবে লোভী যে হৈবন্ত সকলোবিলাক লোভীয়া হৈ পৰিব পৰৰ দ্ৰব্যত আশা কৰি থৈ সত্য শৌচ নাহি কয় অসাধু সেৱাই সত্য শৌচ নাথাকিব শৌচ মানে অন্তৰকৰণ শুদ্ধ শৌচ দুই প্ৰকাৰ আছে আভ্যন্তৰীণ আৰু বাহ্যিক বাহ্যিক শৌচত আমি গমেই পাওঁ কিন্তু আভ্যন্তৰীণ শৌচে প্ৰকৃত শৌচ আহিটো যিমানে শুদ্ধ নকৰোঁ ভিতৰতো যদি শুদ্ধ নহয় তাক শৌচ হোৱা বুলি কোৱা নাই সেইকাৰণে কৈছে সত্য শৌচ নাথাকিব মানে সত্যটোতো নাথাকিবই শৌচো নাথাকিব মানে অন্তৰো কাৰো চাফা নহ'ব বুলি কৈছে অসাধু সেৱন্ত অন্তৰ কাৰো শুদ্ধ নহয় তেওঁলোকে অসাধু বিলাককে সেৱা কৰিব বুলি কৈছে কলি যুগত বিশেষকে সাধুক সেৱা কোনেও নকৰে সাধুসকলক সেৱা কৰে মাধৱ গুৰুজনেও নাম ঘোষা ভাগত এই কথাটো প্ৰকাশ কৰিছে মুক্তিত নিস্পৃহ যিটো সেই ভকত অকণম যে ভকত বুলি ক'লে সাধু কিন্তু কৈছে কোনজন ভকতক সেৱা শুশ্ৰূষা কৰিব দিছে যিজনৰ মুক্তিটো স্পৃহা নাই স্পৃহা নথকা নিস্পৃহ ভকতৰ কথা কৈছে ক'লে নিগুণ ভকতি কৰে সেইসকল ভকতকে প্ৰকৃততে সেৱা কৰিব দিছে আমি কি কৰি ফুৰিছো আমি এতিয়া সকাম কৰা ভকতকো সেৱা কৰো ধুতি চেলেং গামোচা পিন্ধি অহা ভকত এজনকে আমি দেখিলেই সেৱা কৰো শাস্ত্ৰই প্ৰকাশ কৰিছে তেওঁ এতিয়া প্ৰকৃততে ভকত হয় নে নহয় এতিয়া অসাধুৱে কিজানি এই অসাধুসকলকো সেৱন্ত বুলি কৈছে কাৰণ যাৰ সত্য আৰু শৌচ নাথাকিব তেওঁলোকে অসাধু সেৱিব বুলি কৈছে কলিকালত বৰ্তমান যুগত সেইটো দেখা পোৱা যায় এই ৰাম গৃহস্বামীয়ে এৰিবে গৃহ ধৰ্ম চয় কুকীৰ সন্যাসীও হৈবে গৃহস্থৰ নয় এইটো কৈছে যে গৃহস্বামীয়ে এৰিবে গৃহ ধৰ্ম চয় যোগী সন্যাসীও হৈবে গৃহস্থৰ নয় এতিয়া গৃহস্থত যিসকল বাস কৰি থাকে গৃহাশ্ৰমী এই গৃহাশ্ৰমীসকলে গৃহ ধৰ্ম এৰিব বুলি কৈছে কলিকালত এতিয়া শ্ৰেষ্ঠ ধৰ্ম কি গৃহস্থী ধৰ্ম সমান আন ধৰ্ম নাই নিয়মে সংযমে থাকিবা সদায় এতিয়া গৃহস্থীৰ সমান আন ধৰ্ম নাই বুলি কৈছে গৃহ বুলি ক'লে প্ৰকৃততে আমাৰ দেহটোকো বুজায় আৰু সাধাৰণতে শিল বালি বাঁহ কাঠেৰে আমি যিখন গৃহ বনাই লৈছো সেই গৃহখনকো এতিয়া বাহিৰত গৃহস্থী বুলিয়ে কয় এতিয়া গৃহস্থীখনত আমাক কিদৰে থাকিব দিছে নিয়মে সংযমে থাকিবা সদায় বুলি কৈছে নিয়ম আৰু সংযমত থাকিব দিছে এখন গৃহ বা এটা দেহ এটা মনুষ্যৰ দেহটো আমি কিয় পাইছো গৃহত যোন স্থিৰ তাকে কৈছে গৃহস্থী মানে দেহটোত যোন স্থিৰ হৈ আছে সেইজনক গৃহস্থী বুলি কৈছে সেইটোতে দেহত স্থিৰ কোন আছে দেহত ঈশ্বৰ প্ৰধান আত্মা ঈশ্বৰ আছে এতিয়া আত্মা ঈশ্বৰে প্ৰকৃততে গৃহস্থী কৈছে গৃহাশ্ৰমী মানে সেই গৃহত যোনজন আশ্ৰয় কৰি আছে বাহিৰত চালে এতিয়া গৃহাশ্ৰমত এতিয়া আমাৰ গৃহবিলাকত যিসকলে আশ্ৰয় কৰি আছে তেওঁলোকে গৃহ ধৰ্মসমূহ এৰিব বুলি কৈছে গৃহ ধৰ্ম তেওঁলোকে এৰিব কাৰণ সকলোবিলাক লোভীয়া হৈ পৰিব সকলোৱে ধন টকা পইচাৰ পিছতহে মানে আজিকালি দৌৰি ফুৰিব আজিকালি গমেই পোৱা যায় আজিকালি ধৰক আমি সাধাৰণতে ক'বলৈ গ'লে পুৰুষ প্ৰকৃতিৰ কথা যদি কওঁ এগৰাকী বোৱাৰী এগৰাকীয়ে আজিকালি ধৰক যিখন গৃহস্থীৰ প্ৰকৃততে ধৰ্ম পতিব্ৰতা সেৱা এগৰাকী নাৰীয়ে প্ৰকৃততে পতিব্ৰতাৰ যিটো সেৱা সেই সেৱাটোকে আজিকালি পাহৰি গ'ল স্বামীকে নমনা হ'ল বুলি কৈছে কলিকালত স্বামীক নামানে আৰু স্বামীও প্ৰকৃততে নাৰীসকলক নেমানিব গৃহিণী বুলি আজিকালি একত নাথাকে অনেক হ'ব ধন টকা পইচাৰ লোভ আজিকালি আমি দেখাই পাওঁ যে বোৱাৰীও পলাই যায় পতিব্ৰতা যিসকল নাৰীয়ে পতিব্ৰতা ধৰ্ম পালন কৰে তেওঁলোকৰ স্বামীসকলৰ দীৰ্ঘ আয়ুস হয় আৰু পতিব্ৰতা নাৰীৰ এনেকুৱা শক্তি আছে আমি শুনিবলৈ পাইছো এতিয়া সতী অনুচূয়া
ব্ৰহ্মা বিষ্ণু মহেশো আহি পেলাই তেওঁৰ ওচৰত কেঁচুৱা হ'বলৈ বাধ্য হৈ গৈছিল। সতীৰ মহিমাই বেলেগ। আগৰ ৰাধিকা সতীয়েতো খালী পলত তেওঁ পানী ভৰাই আনিব পাৰিছিল। পলত কেতিয়াবা পানী উঠে জানো? তেওঁ পানী ভৰাই আনিছিল, তেওঁ সতীত্বৰ প্ৰভাৱত এতিয়াও শান্তিজান বৈ আছে। যমৰ ঘৰৰ পৰা স্বামীৰ প্ৰাণ ঘূৰাই আনিছিল সতী সাবিত্ৰী। আমি এইসকল নাৰীৰ কথা আমি গম পাওঁ। গৃহস্থ ধৰ্মত নাৰীগৰাকীয়ে প্ৰকৃততে প্ৰতিপদা ধৰ্ম পালন কৰিব লাগে। আৰু যিখনত থকা সমস্ত প্ৰাণীকে আত্মসম দেখিব লাগে। আজিকালি গৃহত ঈশ্বৰক ভক্তি কৰিবলৈ এৰিলে। পুৰুষ প্ৰকৃতিৰ একযোগ হৈ প্ৰকৃততে সংসাৰ এখন কিয় কৰে? প্ৰকৃততে ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে। এতিয়া সেই ঈশ্বৰৰ ভক্তি আজিকালি সংসাৰসমূহত নথকা হৈছে। এতিয়া যিসকল গৃহাশ্ৰমীসকলে গৃহ ধৰ্ম এৰিব বুলি কৈছে। এতিয়া কি এখনৰ ধৰ্ম কি? এগৰাকী পুৰুষে হওক বা এগৰাকী নাৰীৰ প্ৰকৃততে ধৰ্ম কি? বিবাহ হোৱাৰ পিছত তেওঁলোকৰ ধৰ্ম কি থাকে? এতিয়া পুৰুষৰ প্ৰকৃতি হৈ বা একেমতি তেহে সিজিব হৈ প্ৰকৃতি। প্ৰকৃততে এখন গৃহাশ্ৰমীৰ প্ৰকৃত উদ্দেশ্য হৈছে ঈশ্বৰৰ ভক্তি। যে হৰিক ভকতি নকৰি মনোৰঞ্জনৰ মানে ওপৰত আমি বেছি গুৰুত্ব দিওঁ। বাহ্যিক যিবিলাক সুখ, এই সুখবিলাকৰ ওপৰত আমি অতি গুৰুত্ব দিওঁ। আমাৰ জীৱ আত্মা কিদৰে পৰমাত্মাৰ লগত লিংক যাব পাৰে, তাৰ প্ৰতি আমাৰ কোনো যত্ন নাই। গৃহস্থী ধৰ্ম সমান আন ধৰ্ম নাই, নিয়মে সংযমে থাকিবা সদায়। নিয়ম আৰু সংযম নথকা হৈছে। প্ৰকৃত নিয়মসমূহ কি কি? প্ৰকৃত নিয়ম হৈছে সত্য। এখন গৃহস্থীত প্ৰকৃততে সত্যতা থাকিব লাগে। অহিংসা, এখন গৃহস্থীত প্ৰকৃততে অহিংসা থাকিব লাগে। 3 নম্বৰ হৈছে প্ৰেম থাকিব লাগিব এখন গৃহস্থীত। দয়া থাকিব লাগিব। অতিথি শুশ্ৰূষা থাকিব লাগিব। সমানতা থাকিব লাগিব। মানৱতা থাকিব লাগিব। এই সকলোসমূহ প্ৰকৃততে এখন গৃহস্থীত থাকিব লাগে। আৰু এগৰাকী নাৰীয়ে সদায় প্ৰতিপদা ধৰ্ম পালন কৰিব লাগিব এখন গৃহস্থীত। স্বামীগৰাকীকে পৰমাত্মা স্বৰূপ তেওঁ দৰ্শন কৰিব লাগিব। স্বামীগৰাকী প্ৰকৃততে এগৰাকী নাৰীৰ পৰমাত্মা স্বৰূপ। তাকে প্ৰতিপদা ধৰ্ম বুলি কৈছে। পুৰুষৰ ক্ষেত্ৰত পত্নীগৰাকীকে তেওঁ পৰমাত্মাক জ্ঞান কৰিব লাগিব। ৰামচন্দ্ৰই পত্নীপদা ধৰ্ম পালন কৰিছিল। এক পত্নীপদা ধৰ্ম। এখন গৃহস্থীত থাকি তেওঁ এক পত্নীপদা ধৰ্ম পালন কৰিছিল। এক পত্নীৰ বাদে তেওঁ কেতিয়াও অন্য পত্নীলৈ মন কৰা নাছিল। এতিয়া আমি গৃহস্থী ধৰ্ম এখনত ধৰ্ম পালন কৰিব হলে আমি এক পত্নীপদা ধৰ্ম পালন কৰিব লাগিব। এক পত্নীপদা বুলি কলে এজন পত্নীৰ বাদে অন্য স্ত্ৰী কেতিয়াও জীৱনত আহিব নোৱাৰিব। এতিয়া আমি এগৰাকী পত্নী থাকোতে যদি অন্য এজন স্ত্ৰীৰ কাৰণে আমি কামনা আশা কৰো আৰু পুৰুষসকলে কৰে, তেতিয়া তেওঁলোকে প্ৰকৃততে গৃহস্থী ধৰ্ম তেওঁলোকে ত্যাগ কৰা বুজাব। আৰু আজিকালি বৰ্তমান সময়ত কলিযুগত এইবোৰ হৈয়ে আছে। এগৰাকী স্বামীয়ে পত্নীজনীক এৰি পেলাই নানা ধৰণৰ তেওঁলোকৰ পত্নীলেহে আশা হয়। অন্য নাৰীসকলে তেওঁলোকৰ আশা। এগৰাকী নাৰী তেওঁলোক নথকাই হ'ল। আৰু নাৰীসকলো একেই হৈছে। নাৰীসকলে এজন স্বামীকে খুজিব লাগে। এজন স্বামীক এৰি পেলাই তেওঁলোকে কি কৰিছে? অনেক ধৰণৰ স্বামী তেওঁলোকে খুজি আছে। এইটোৱে কৈ গৃহস্থী ধৰ্মৰ প্ৰকৃততে তেওঁলোকে গৃহস্থী যিবিলাক সকল ধৰ্ম, গৃহ ধৰ্মক তেওঁলোকে ত্যাগ কৰা বুজায়। ৰামচন্দ্ৰই যেতিয়া তেওঁ সেই সময়ত ৰজা আছিল। ৰজা থাকোতে তেওঁ পৰিয়ালবৰ্গই পিতৃ দশৰথে মাতৃ 3গৰাকীয়ে তেওঁ দ্বিতীয় বিবাহৰ কথা ভাবিছিল। আৰু সেই সময়ত তেওঁ ৰজা আছিল। ৰজা হলে কেইবাগৰাকী নাৰীকো তেওঁ বিবাহ কৰাব পাৰে। ৰামচন্দ্ৰই সীতাৰ ওচৰত যেতিয়া আহিছিল, আহোঁতে মানে ৰামচন্দ্ৰই গম পোৱা নাছিল যে তেওঁ দ্বিতীয় বিবাহৰ কাৰণে তেওঁলোকৰ পৰিয়ালবৰ্গে চিন্তা কৰি আছে। সীতাই সেই কথাষাৰ গম পাইছিল। গম পাই পেলাই তেওঁ মন মাৰি আছিল। মন মাৰি থাকোতে ৰামচন্দ্ৰই আহি সুধিলে, জানকী বুলি কয় তেওঁ, কি হল জানকী তুমি মন মাৰি আছা? তেতিয়া সীতাই কৈছিল বোলে আপোনাৰ এতিয়া দ্বিতীয় বিবাহ হবই, দ্বিতীয় গৰাকী পত্নী আহিবই। এতিয়া মানে ৰামচন্দ্ৰই কৈছিল, কোনে কলে তোমাক? এতিয়া গৃহখনত যিসকল বয়সস্থ লোকসকলে আলোচনা কৰি আছে আৰু কাইলৈ ৰাজসভাত এই কথাষাৰ প্ৰকাশ হব। এতিয়া ৰামচন্দ্ৰই সেই সময়ত তেওঁক একো কোৱা নাছিল। যে ৰাজ দৰবাৰত এই কথাষাৰ ওলাইছিল যে ৰামক কৈছিল দশৰথে আৰু মাকসকল সকলোৱে মিলি কৈছিল যে তোমাৰ এতিয়া দ্বিতীয় বিবাহ হব, আমি দ্বিতীয় বিবাহৰ কাৰণে আমি আৰু এগৰাকী ৰাজকুমাৰী চাই আছো।
সেই বুলি কওঁ যে যেতিয়া ৰামচন্দ্ৰই সেই কথাষাৰ কৈছিল যে মই এক পত্নীব্ৰতা ব্ৰত পালন কৰিছো, মোৰ এগৰাকী পত্নীৰ বাদে আৰু জীৱনত আৰু কোনো পত্নী নাথাকিব। প্ৰকৃততে গৃহ ধৰ্মৰ প্ৰকৃত লক্ষণ এইটো বুলি কৈছিলে। এতিয়া আমি গৃহস্থী এখনৰ প্ৰকৃত লক্ষণসমূহে সেইটো। এগৰাকী নাৰী এজন স্বামীৰ বাদে অন্য পৰপুৰুষলৈ মন কৰাটোৱে গৃহস্থী ধৰ্ম সেই সময়তে ত্যাগ। সেই সময়তে গৃহস্থী গৃহ ধৰ্ম নাশ হৈ যায়। কাৰণ ভগৱানক ভক্তি কৰিবলৈ হলে এতিয়া পুৰুষ প্ৰকৃতি দুয়ো একে হব, মতি তেহে সিজিব হৰি প্ৰকৃতি। এতিয়া পুৰুষ প্ৰকৃতি দুইটাৰ মতি এক হব লাগিব। পুৰুষে হওক বা নাৰী হওক দুইটাৰ মন এক হব লাগিব। মন যদি অন্য পুৰুষলৈ গৈ থাকে বা অন্য নাৰীলৈ গৈ থাকে, তেতিয়াহলে মন কিদৰে এক হব? মন কেতিয়াও এক হব নোৱাৰে। এক আত্মাত দুই দেহ এনেধৰণৰ পুৰুষ স্ত্ৰীৰ মাজত এনেধৰণৰ সম্পৰ্ক হব লাগিব, তেতিয়াহে ঈশ্বৰৰ ভকতি হব। আমি ঈশ্বৰক কেতিয়া স্বামীজনক এৰি পেলাই নাৰীগৰাকীয়ে যিমানে ঈশ্বৰৰ ভক্তি কৰি থাকক, তেওঁ ভক্তি কেতিয়াও নাই হোৱা। কাৰণ যিমান মন্দিৰে যাওক, নামঘৰে যাওক, যিমানে সহায় দক্ষিণা কিবা কিবিয়ে দিয়ক, তেওঁ ভক্তি কেতিয়াও সম্পূৰ্ণ নহয় বুলি কৈছে। আৰু এগৰাকী স্বামীও পত্নীগৰাকীক এৰি পেলাই যিমানে ভক্তি কৰি নাথাকক, তেওঁ ভক্তি আধৰুৱা হৈ আছে। পুৰুষৰ প্ৰকৃতি দুয়োটাৰ মতি এক হব লাগিব। সেইকাৰণে কৈছে বিশেষকৈ যে আমাৰ কলি যুগত তেনেকুৱা প্ৰভাৱ হব বুলি কৈছে। কলি যুগত মানে গৃহ ধৰ্ম সকলোৱে এৰিব। পত্নীগৰাকী হলেও এক স্বামীত কেতিয়াও নাথাকে, আৰু পুৰুষগৰাকী হলেও এক নাৰীত কেতিয়াও নাথাকে, আৰু তেওঁলোকৰ মাজত সত্যতা নাথাকিব। গুৰুজনাই উত্তম মন্দিৰ গৃহখনকে কৈছে। যে কি বুলি কলে আমাৰ দেহটোকো বুজায়। আমাৰ এই দেহটো প্ৰকৃততে উত্তম মন্দিৰ হব, নামঘৰ হব। কিদৰে হব? য'ত সত্যতা থাকিব, সকলো সত্যত চলিব লাগিব। সত্য মানে ঈশ্বৰৰ মতে চলিব লাগিব। এতিয়া সত্য পথ কি? সত্য পথ প্ৰকৃততে ঈশ্বৰৰ মতে চলে। এতিয়া কৈছে নহয় শাস্ত্ৰৰ উত্তমক গীতা ভাগৱত বুলি কৈছে। গীতা ভাগৱতৰ মতে যিসকল চলি ফুৰিছে, সত্যৰ পথত যিসকল চলি ফুৰিছে, যিসকলে আত্মা পৰমাত্মাৰ কথা জানে, এই দেহটো যে প্ৰকৃততে মিছা, আত্মাহে সঁচা, পৰমাত্মাহে সঁচা, এই কথাসমূহ জানে, এই সত্যসমূহ তেওঁলোকে জানি পেলাই সকলোকে ঈশ্বৰময় জ্ঞান কৰে, প্ৰকৃততে সেইজনেহে গৃহস্থী ধৰ্ম পালন কৰিছে। আৰু কলিকালত এনেকুৱা হব, কলিকালত সকলোৱে মানে সত্যক নামানিব, অসত্যত চলিব, সকলো ফাঁকি ফুকা, ইজনে সিজনক ধৰিব, ইজনে সিজনক কেনেকে আনক শোষণ কৰিব পাৰো, এই সমূহে আজিকালি মানে গৃহস্থসমূহত দেখা যাব। ককাই ভাইৰ মাজত মিল নাথাকিব, পুত্ৰ পিতৃৰ মাজত মিল নাথাকিব, মাক জীয়েকৰ মাজত মিল নাথাকিব, বাই ভনীৰ মাজত মিল নাথাকিব, প্ৰেমেই নাথাকিব। প্ৰেম বোলা বস্তুটোৱে নাইকিয়া হৈ যাব। আগৰ দিনত সতীদাহ প্ৰথা আছিল। সতীদাহ প্ৰথা মানে যেতিয়া স্বামীগৰাকী ঢুকাই যায়, তেওঁলোকৰ পৰিয়ালবৰ্গই মানে লোভতে কি কৰে, মানে নাৰীগৰাকীকো জ্বলাই দিয়ে, কিজানি তেওঁলোকে সেই ধন সম্পত্তিৰ ভাগ পায়। সেইটো আছিলে সতীদাহ প্ৰথা। কিন্তু প্ৰকৃততে সেইটো ভুল। সতীদাহ প্ৰথা বহুত লোকে চিন্তা চৰ্চা কৰি সেই সতীদাহ প্ৰথা উঠাই দিছিল। কাৰণ স্বামীগৰাকী মৃত্যু হোৱাৰ লগে লগে যে নাৰীগৰাকী যে জ্বলাই দিব লাগিব, সেইটো কোনো কথা নহয় বুলি তেওঁলোকে প্ৰকাশ কৰিছে। এতিয়া আমি চাবলৈ গলে, এতিয়া প্ৰকৃত স্বামী কোন? আমি যদি আধ্যাত্মিক দিশত অকমান আলোচনা কৰিব যাওঁ, এতিয়া গৃহস্থী বুলি কলে এতিয়া আমাৰ যিখন বৰ্তমান আমি সংসাৰ কৰি যিখন আছো, পুৰুষ প্ৰকৃতি মিলি পেলাই যিখন ল'ৰা ছোৱালী সকলোবিলাক মিলি পেলাই আমি যি আচাৰ নীতিয়ে লালন পালন কৰি গৃহস্থীখনত আছো, প্ৰকৃততে সেইখন হৈছে মায়া গৃহস্থী। সেইখন আচল গৃহস্থী নহয়। প্ৰকৃততে আচল গৃহস্থী কোনখন? আমাৰ এই মনুষ্যৰ শৰীৰটোক কৈছে আচল গৃহস্থী। এই শৰীৰটো হৈছে প্ৰকৃতি, আৰু আমাৰ জীৱ আত্মা হৈছে পুৰুষ। এতিয়া জীৱ আত্মা পুৰুষ এই দুইটা একেলগে এক হব লাগিব বুলি কৈছে, একমতি হব লাগিব। জীৱ আত্মাৰ প্ৰকৃততে লক্ষ্য কি? পৰমাত্মাক প্ৰাপ্ত কৰা। আমাৰ দেহটো, আমাৰ প্ৰকৃতিৰ যিটো দেহ, এই দেহটো কি কৰিব লাগিব? আমাৰ লক্ষ্য হব লাগিব পৰমাত্মাক প্ৰাপ্তি কৰা। পৰমাত্মাক প্ৰাপ্তি কৰিবৰ কাৰণে যিখিনি কৰ্ম, যিখিনি ধৰ্ম, সেই সকলোখিনি কৰিব লাগিব। তাকে কৈছে গৃহস্থী ধৰ্ম। এতিয়া আমি পৰমাত্মাক প্ৰাপ্ত কৰিবৰ কাৰণে কি কৰিব লাগিব? আমি সকলোকে প্ৰথম বাসুদেৱময় দেখিব লাগিব, ঈশ্বৰময় দেখিব লাগিব, কৃষ্ণময় দেখিব লাগিব। একো হিংসা কৰিব নালাগিব, সকলোকে প্ৰেম কৰিব লাগিব, মানৱতা কৰ্ম কৰিব লাগিব, সমদৃষ্টি দেখিব লাগিব,
মানুহ হ'ব লাগিব, তেতিয়াহে প্ৰকৃততে আমাৰ এইখন গৃহস্থী ধৰ্ম থাকিব বুলি কৈছে। এতিয়া যদি প্ৰকৃততে এতিয়া জীৱ আত্মাই বিচাৰে পৰম আত্মাক, আমাৰ দেহাই বিচাৰে যদি আজিকালি শাৰীৰিক সুখবিলাকক ধন টকা পইচা ঐশ্বৰ্য নানা ধৰণৰ খাদ্যবিলাক গ্ৰহণ সোৱাদ স্বাৰ্থ লোভ এইবিলাক যদি বিচাৰি ফুৰে, তেতিয়াহ'লে প্ৰকৃততে সেয়া গৃহস্থী ধৰ্ম নহয় বুলি কৈছে। আৰু কলিকালত তেনেকুৱাই হ'ব বুলি কৈছে। কলিকালত প্ৰকৃতি আৰু পুৰুষৰ মাজত কেতিয়াও মিল নাথাকে বুলি কৈছে। প্ৰকৃতি যায় যদি পূবলৈ, পুৰুষ যাব পশ্চিমলৈ। বৰ্তমান সময়ত তেনেকুৱা গৃহস্থী ধৰ্ম সকলোবিলাক নাশ হ'ব বুলি কৈছে কলিকালত। শাস্ত্ৰত প্ৰকাশ কৰি আছে। আকৌ কৈছে সন্ন্যাসীও, যিসকল সন্ন্যাসী আছে, সন্ন্যাসী সকলো গৃহস্থৰ নহয় হ'ব বুলি কৈছে। সন্ন্যাসী বুলি ক'লে কাক বুজায়? যিবিলাকৰ মনত বৈৰাগ আহি গৈছে। বৈৰাগী মানে কি? সকলো ত্যাগ কৰিলে মনৰ পৰা, সেইসকলক কৈছে বৈৰাগী। আৰু এই বৈৰাগী সকলেই সন্ন্যাস বুলি কৈছে। সন্ন্যাস লয় মানে সংসাৰৰ পৰা সন্ন্যাস, সংসাৰ সকলোবিলাক তেওঁ এৰি দিলে। সংসাৰৰ যিমানবিলাক লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ ঈৰ্ষা ৰাগ দেশ যত যিমান দি আছে, ধন টকা পইচা সকলোবিলাকৰ মোহ এৰি দিলে, তেওঁ সন্ন্যাসী হৈ গ'ল। কিন্তু এতিয়া বৰ্তমান সময়ত এনেকুৱা হ'ব, সেই সন্ন্যাসী সকলেও যিসকল সন্ন্যাস ল'ব, সিহঁতেও এতিয়া গৃহস্থৰ পিনেহে আগবাঢ়িব বুলি কৈছে। ভীষণৰ প্ৰতিহে আগবাঢ়িব। সন্ন্যাসীসকলেও গৃহস্থী কৰাৰ দৰে হ'ব বুলি কৈছে। যোগী সন্ন্যাসীও হৈব গৃহস্থৰ নহয়। যিসকল যোগী সন্ন্যাসী তেওঁলোকো গৃহস্থৰ নহহে হ'ব বুলি কৈছে, গৃহস্থীৰ দৰেহে হ'ব। আৰু যিসকল গৃহস্থীসকল তেওঁলোকে গৃহ ধৰ্ম সকলো এৰিব বুলি কৈছে। শাস্ত্ৰই কৈছে, এই ৰাম অনাবৃষ্টি দুৰ্ভিক্ষতে প্ৰজা হৈব ক্ষয়, অনৰে বিকল হৈব বাতুলৰ নয়। অনাবৃষ্টি দুৰ্ভিক্ষ হ'ব বুলি কৈছে। প্ৰজা হৈবে ক্ষয়, প্ৰজা তাত ক্ষয় হ'ব। নানা ধৰণৰ অকাল পৰিব, মানুহে খাবলৈ নাপাব, খেতি বাতি নোহোৱা হৈ যাব, ফল মূল নোহোৱা হৈ যাব, মানুহৰ আহাৰ কমি যাব। তাৰ ফলত প্ৰজাসকলে কি হ'ব? খাবলৈ নাপায়, তেওঁলোকৰ ক্ষয় হ'ব বুলি কৈছে। নানা ধৰণৰ বেমাৰ আজাৰে তেওঁলোকক দেখা দিব। তাৰ ফলত প্ৰজাৰ ক্ষয় হ'ব কলিকালত। আৰু এতিয়া বৰ্তমান যুগত সেই পৰিস্থিতিলৈ আহি আছে। এতিয়া আমি দেখা পাই আছো, এতিয়া প্ৰকৃতিখনৰ এতিয়া লৰচৰ হৈছে। গ্ৰীষ্মত বাৰিষা হ'ব, বাৰিষাত অন্য কিবা এটা হ'ব, এনেকুৱা ধৰণৰ এতিয়া বৰ্তমান প্ৰকৃতিখনৰ নিয়ম হ'ব। গতিকে প্ৰকৃতিসমূহৰ এতিয়া আমি এতিয়া মনুষ্যসকল তাৰ কাৰণে, কলি যুগৰ মনুষ্যসকল তাৰ কাৰণে জগৰীয়া। লোভীয়া হোৱাটোৱে প্ৰকৃততে তাৰ জগৰীয়া। আমি লোভতে কি কৰিছো? আমি গোটেই যিমান বৰ্ণাচল আছিল, তাৰ ডাঙৰ ডাঙৰ দামী দামী গছবিলাক চব কাটি কৰি আমি সকলোবিলাকে ধ্বংস কৰিলো। ধ্বংস কৰি কি কৰিছো? আমি কাগজৰ নোট ছপাইছো। কাগজৰ নোটৰ কাৰণে আমি গোটেই বৰ্ণাঞ্চল শেষ কৰি পেলালো। প্ৰকৃতি ধ্বংস। এতিয়া প্ৰকৃতি ধ্বংস কৰিলে, এতিয়া প্ৰকৃতিও মনুষ্যসকলক ধ্বংস কৰিলে। আৰু প্ৰকৃতিৰ যিখিনি বিশিষ্ট গুণ, সেই গুণসমূহ প্ৰকৃতিখনৰ পৰা নাশ হৈ গৈছে। লাহে লাহে খেতি বাতি কমি আহিছে। এতিয়া আমি মনুষ্যসকলে কি কৰিছো? য'ত খেতি নহয় তাত সাৰ দিছো, ইউৰিয়া দিছো, কৃত্ৰিম সাৰবিলাক দিছো, যিবিলাক সাৰৰ ফলত প্ৰকৃতিৰ যিটো উৰ্বৰতা ক্ষমতা সেইটোৱে হ্ৰাস হৈছে। আৰু এসময়ত গৈ পেলাই এইটো কি হ'বগৈ? সকলোবিলাক নাশ হৈ যাব। সময়মতে বৰষুণ নিদিয়া হ'ব, বৰষুণটো নাইকিয়া হৈ যাবগৈ, বৰষুণ নোহোৱাই হ'বগৈ। অনাবৃষ্টি হ'ব, বৰষুণ নোহোৱা হ'বগৈ, দুৰ্ভিক্ষ আহিব, অকাল হৈ যাব, কোনো চাৰিওফালে অভাৱ হ'ব, মানুহে খাবলৈ নাপাব, ভোক পিয়াহত মৰিব, য'ত কৈছে দুৰ্ভিক্ষ। আৰু তাৰ ফলত কি হ'ব? প্ৰজাবিলাক ক্ষয় হৈ যাব বুলি কৈছে। আৰু কলিকালত এইটো বৰ্তমান হ'ব হৈ গৈ আছে, লাহে লাহে আহি আছে। এতিয়া শিৱসাগৰত বানপানী হৈছে, বানপানী হওঁতে কি হৈছে? তাত মানুহসকল কেনেকুৱা অৱস্থা হৈছে? দুৰ্ভিক্ষ হৈ গৈছে। তেওঁলোকৰ খাবলৈ আহাৰ নাই, আহাৰ কমি গৈছে। শুদ্ধ পানী এটুপি পাবলৈ পানী নাই। এইটো এতিয়া বৰ্তমান এখন এখন জিলা বা ৰাজ্যতহে হৈছে। পৃথিৱীত হ'ব তেনেকুৱা অৱস্থা। এনেকুৱা সময় আহি আছে, পৃথিৱীত সঘনাই হৈয়ে থাকিব। এইটো শুধৰণি নহয় আৰু, নাশ হৈ যাবগৈ পৃথিৱী। যেতিয়া গোটেই পৃথিৱীয়ে শস্য নোহোৱা হৈ যাব, চিন্তা কৰকচোন কেনেকুৱা পৰিস্থিতি হ'ব, ইমান ভয়াৱহ। এতিয়া আমি ধন টকা পইচাৰ পিছত ঘূৰি ফুৰিছো, হয়। ধন টকা পইচাই আমি কি কৰো? আমি এতিয়া যিসকলে খেতি কৰি আছে, তেওঁলোকৰ পৰা আমি খেতি কিনি কিনি খাই আছো। যদি ধন টকা পইচা দিও যদি আমি খেতি কিনি খাবলৈ নোৱাৰা হৈ যাওঁ, খেতিয়ে নাথাকে,
যিসকলে খেতি কৰিছে তেওঁলোকে খাবলৈ নাপায়, তেওঁলোকে বেচিব ক'ত? আৰু যিসকলে ধন টকা পইচা দি পেলাই খেতি কিনি খায়, যাতে দোকানত যদি সেই দ্ৰব্যখিনি নাহে, যে চাউলে হওক দালি হওক এই সকলোবিলাক যদি পদাৰ্থসমূহ নাহে, খেতিৰ পৰা যদি নোলায়, তেতিয়াহ'লে আপুনি কিনিব ক'ত? আপোনাৰ তেতিয়া কেনেকুৱা অৱস্থা হ'ব? এতিয়া আমি গৈ আমি কিবা এটা বস্তু পইচা দিলে আমি বস্তুটো পাওঁ, কিন্তু টকা পইচা দিলেও সেই বস্তুটো এসময়ত নোপোৱা হ'ব। আৰু খাবলৈ নাপায় মনুষ্যসকল মৰিব। শাস্ত্ৰত প্ৰকাশেই কৰিছে কলিকালত যে বৰ্তমান সেয়া হ'বলৈ গৈ আছে, আৰু কিছু কিছু ক্ষেত্ৰত বহুতৰ ক্ষেত্ৰত হৈছে। অন্নৰো বিকলে হইব পাতুলৰ নয়, অন্নৰ বিকল হ'ব বুলি কৈছে। অন্নৰ অভাৱত সকলোবিলাক পাগলৰ দৰে হ'ব বুলি কৈছে। এতিয়া কলি যুগত ভোকত পাগল হৈ যাব বুলি কৈছে, ভোকাতুৰত পাগল হৈ যাব। যেতিয়া অন্ন নাইকিয়া হ'ব তেতিয়া মানুহৰ ভোকত পাগল হৈ যাব বুলি কৈছে। সেইকাৰণে আমি প্ৰকৃততে অন্নক সন্মান কৰিব লাগে, অন্ন নষ্ট কৰিব নালাগে। এতিয়া যদি অন্নৰ মূল্য নিদিওঁ, এসময়ত গৈ পেলাই আমি সকলোবিলাক ভোকত পাগল হ'ব লাগিব। আমাৰ যিসকল আহি থকা প্ৰজন্ম আছে সেইসকল ভোকত পাগল হ'ব লাগিব, বাটুল হ'ব। এইটো কলি যুগৰ প্ৰভাৱত এইটো হ'ব বুলিহে কৈছে। আমি কলিক যদি আমি অলপ হ'লেও ৰাখিব বিচাৰো, তেতিয়াহ'লে আমি অন্নক সন্মান কৰিব লাগিব, অন্ন নষ্ট কৰিব নালাগে। এতিয়া আমাৰ বহুতো লোকৰ এনেকুৱা হৈছে, আমি এগাল খাওঁ এগাল পেলাওঁ, এনেকুৱা হয়। অন্নক নষ্ট কৰিব নালাগে, আপুনি জোখৰটো খাওক, আৰু যিখিনি বাছে অন্য এজনক দিয়ক খাবলৈ। নষ্ট কৰি পেলাব, নাশ কৰি পেলাই। এতিয়া ভগৱানে অন্ন দিছে ভোকাতুৰ সকলৰ ভোক দূৰ কৰিবলৈ। এতিয়া আমি যদি সেই ভোকাতুৰ সকলে ভোকতেই আছে, আমি এফাল খাইছো এফাল পেলাইছো, তেতিয়াহ'লে সেইটো এটা প্ৰকৃততে অপৰাধ। আমি কি কৰি আছো, আমি দুৰ্ভিক্ষক মাতি আছো, আমি অভাৱক মাতি আছো, সকালক মাতি আছো প্ৰকৃতিতে। আৰু প্ৰকৃতিও তাৰ কাৰণে সহ্য নকৰে, ভগৱানে সহ্য নকৰা হ'ব। ভগৱানে ক'ব যিহৰ কাৰণে অন্নটো দি আছো তই সেইখিনিতে অন্ন ব্যৱহাৰ কৰা নাই, আৰু এসময়ত কি হ'ব আপুনি খাবলৈ নাপাব। আৰু চাবলৈ যিসকলে অন্নক অপমান কৰি থাকে, অন্নৰ মূল্য নুবুজে, এসময়ত অন্নই তেওঁলোকৰ মূল্য নুবুজা হৈ যায়, আৰু অন্ন খাব নাপায় কলিকালত পাগল হ'ব বুলি কৈছে। আৰু গৃহস্থী ধৰ্মত যেতিয়া এগৰাকী ৰান্ধনীয়ে অন্নসমূহ লয়, অন্নসমূহ লওঁতে এমুঠি অন্ন অলপ বেছিকে বনাব লাগে। কিয় বনাব লাগে, যেন সাধু সন্ত কোনোবা এজন আহিলে, কোনোবা ভোকাতুৰ এজন আহিলে তেওঁ যেন ঘূৰি নাযায়। আগত কি আছিল, গৃহস্থী সময়ত অতিথি সেৱা আছিল। গৃহস্থীয়ে প্ৰথমতে নাখায়, তেওঁলোকে বাটত গৈ পেলাই কোনোবা এজন অতিথিক মাতি আনি ভোজন কৰাৰ পিছতে গৃহস্থীয়ে ভোজন কৰে। প্ৰকৃততে গৃহস্থী ধৰ্মৰ প্ৰকৃততে সেইটো লক্ষণ, কিন্তু আজিকালি এইবিলাক উঠি গ'ল। আজিকালি অতিথি সেৱাটো ভোজন কৰাটো দূৰৰ কথা, আজিকালি গৃহস্থীসকলে প্ৰথমতে নিজেহে গ্ৰহণ কৰিবলৈ চায় আৰু চায়। সেইকাৰণে গৃহস্থী ধৰ্মসমূহ নাশ হৈছে। সদায় অন্ন বনাওঁতে এমুঠি ভোকাতুৰ সকলৰ কাৰণে বনাব লাগে, আৰু ভোকাতুৰ এজনক খুৱাবই লাগে, তেতিয়াহে গৃহস্থী ধৰ্মৰ নিয়ম থাকে বুলি কৈছে। আমাৰ এতিয়া বৰ্তমান সময়ত শাস্ত্ৰত প্ৰকাশেই কৰিছে যে অন্ন আৰু শস্য কলি যুগত নাশ হ'ব বুলি কৈছে, আৰু সেয়া পৰিস্থিতিলৈ এতিয়া গৈ আছে। হে ৰাম ভাই ভাই পিতা পুত্ৰই কন্দন কৰিব, পৰ স্ত্ৰী ধনতে স্বধৰ্ম এৰিব। এতিয়া কলিকালত কি হ'ব, ভাই ভাই পিতা পুত্ৰৰ মাজত কণ্ডল হ'ব বুলি কৈছে, কাজিয়া হ'ব, ধন টকা পইচা সা সম্পত্তিৰ কাৰণে কাজিয়া হ'ব। কলিকালত কাৰো লগত মিলা প্ৰীতি নাথাকিব। যেতিয়া ত্ৰেতা যুগ আছিল, ত্ৰেতা যুগত আমি ৰামায়ণ গ্ৰন্থভাগৰ পৰা এই কথাখিনি গম পাওঁ, ভাই ভাইৰ মাজত কিমান প্ৰেম আছিল। ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন, ৰামচন্দ্ৰই কি কৰিছিল, নিজৰ ভৰতৰ কাৰণে, ভায়েক ভৰতে ৰাজ্যৰ ৰজা হ'ব বুলি তেওঁ গম পায়, সেই ভৰতৰ কাৰণে সেই সিংহাসন এৰি দিছিল, তেওঁ নিজে ৰজা হ'ব। চিন্তা কৰক, আজিকালি বৰ্তমান সময়ত এটা পদ প্ৰতিষ্ঠাৰ কাৰণে ভায়ে ভায়েক চিনি নাপায়, ভায়েকে ভায়েকক চিনি নাপায়। সামান্য টকা পইচা সা সম্পত্তিৰ কাৰণে ভায়েকে ভায়েকক চিনি নাপায়। কিন্তু সেই সময়ত কেনেকুৱা আছিল, ৰামচন্দ্ৰই নিজৰ ভায়েকৰ কাৰণে যিখন ৰাজ সিংহাসন সেইখন এৰি থৈ গুচি গৈছিল, 14 বছৰ বনবাস খাটিব গৈছিল। আৰু ভৰতো কেনেকুৱা আছিল, ভৰতে যেতিয়া সেই কথাষাৰ গম পাইছিল, তেওঁ তেতিয়া কৈছিল যে মই যাৰ যিটো অধিকাৰ, যেতিয়া প্ৰকৃততে ৰজা হোৱাৰ অধিকাৰ কেৱল আমাৰ ৰামচন্দ্ৰ দাদাৰহে আছে বুলি কৈছে, ৰামচন্দ্ৰহে আছে। সেইকাৰণে তেওঁ সেই
ককায়েকৰ অধিকাৰখিনি তেওঁ কেতিয়াও লোৱা নাছিল। নলৈ পেলাই তেওঁ কি কৰিছিল, তেওঁ গৈ পেলাই ৰামচন্দ্ৰক মাতিব গৈছিল, কিন্তু ৰাজ্য সেই সময়তে তেওঁ ঘূৰাই দিছিল। ৰামচন্দ্ৰৰ দাসত্ব হৈ কৰম জোৰ লৈ আহিছিল, লৈ আহি সেই কৰম জোৰ তেওঁ সিংহাসনত থৈ তেওঁ তেনেকে শাসন কৰিছিল 14 বছৰ। আজিকালি কলি যুগত কি হব, ককাই ভাইৰ মাজত কাজিয়া হব, চিনা চিনি নাইকিয়া হব। এতিয়া বৰ্তমান সময়ত যদি কলি যুগত যদি আমাৰ এতিয়া ৰামায়ণখন হলহেঁতেন, এতিয়া কি হলহেঁতেন, চাগে সেই ৰাম ভৰতৰ কাহিনী নাথাকিলেহেঁতেন, ৰাৱণ আৰু বিভীষণৰ দৰে হলহেঁতেন। এতিয়া বিভীষণে ৰাৱণক সদায় সৎ উপদেশ দিবলৈ গৈছে, কিন্তু ৰাৱণে কি কৰিছিল, ৰাৱণে অহংকাৰত বিভীষণকো চিনি নোপোৱা হৈছিল, আৰু এসময়ত বিভীষণক নিজৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল সঁচা আৰু সত্যৰ পথ দেখুৱাৰ কাৰণে। আৰু এসময়ত কি হল, ৰাৱণৰ নাশ হৈছিল। ৰাৱণে নিজে স্বীকাৰ কৰি গৈছে, ৰামচন্দ্ৰক কৈ গৈছে যে ৰাম তুমি কিয় যুদ্ধত জিকিলা, কাৰণ তোমাৰ পক্ষত লক্ষ্মণ আছিল। মই যুদ্ধত কিয় হাৰিলো, কাৰণ মোৰ পক্ষত সেই বিভীষণ নাই বুলি কৈছে। বিভীষণ তোমাৰ পক্ষত আছে। সেইকাৰণে ককাই ভাইৰ মাজত যদি মিল থাকে, বাহিৰা শত্ৰুৱে কেতিয়াও জিকিব নোৱাৰে বুলি কৈছে। বৰ্তমান সময়ত আমাৰ গৃহৰ মাজত কণ্ডল হব, ককাই ভাইৰ মাজত একো মিলেই নাথাকিব, কেৱল ধন টকা পইচাৰ কাৰণে মানে খোৱা কামৰা লাগি থাকিব, কেৱল ধন টকা পইচাৰ কাৰণে। যিসকলক পত্নীসকলক আনিব, সেই পত্নীসকলক মিলাবলৈ নোখোজে আজিকালি। আজিকালি মানে কি হব, মানে ভাঙিবলৈ খুজিব, এতিয়াও এখন সংসাৰ মিলাব নোখোজে, ভাঙিব খোজে। ককায়েকৰ ভায়েকৰ মাজত কণ্ডলহে সৃষ্টি হয়, পিতা পুত্ৰৰ মাজত সদায় যুদ্ধ হব, শাহুৱেক বোৱাৰীয়েকৰ মাজত যুদ্ধ হব, সকলো ক্ষেত্ৰত হাই কাজিয়া কণ্ডলে হব বুলি কৈছে কলিৰ প্ৰভাৱত। কাৰণ সকলোবিলাক লোভীয়া হৈ যাব, কোনেও এৰিব নোখোজিব, মোৰ কৰি ধৰি থাকিব সকলোৱে। তাৰ ফলত আজিকালি কাজিয়া হয়। ভাই ভাই পিতা পুত্ৰ কণ্ডল কৰিব কলি যুগত, ভাই ভাই পিতা পুত্ৰ কণ্ডল হব বুলি কৈছে। পৰ স্ত্ৰীৰ ধনৰ অৰ্থে স্বধৰ্ম এৰিব। এতিয়া পৰ স্ত্ৰী আৰু ধন, এতিয়া ভাই ভাই পিতা পুত্ৰ সকলৰ মাজত কাজিয়া হোৱাৰ কাৰণটোৱে হৈছে পৰ স্ত্ৰী আৰু ধন। যিসকল ভাই ককাই পিতা পুত্ৰ, যিসকল লোকৰ পৰ স্ত্ৰীৰ প্ৰতি মন থাকিব আৰু যিসকল লোকৰ ধনৰ প্ৰতি লোভ থাকিব, তেওঁলোকৰ মাজত সংসাৰত সদায় কাজিয়া হবই। শাস্ত্ৰই আগতে প্ৰকাশ কৰিছে, তাত কলি সোমাবই, কলি প্ৰৱেশ হবই বুলি কৈছে। আৰু এতিয়া বৰ্তমান সময়ত আমি এই কথাষাৰ বিশেষকে দেখা পাওঁ। এখন সংসাৰত এতিয়া 5জন ককাই ভাই আছে, ককাই ভাই সকলৰ মাজত সদায় মিলা প্ৰীতিয়ে আছিল, কিন্তু এগৰাকী নাৰী যেতিয়া সোমাই গল, সোমাই যাওঁতে কি হল, সেই 5জন ককাই ভাইৰ মাজত ফাট মেলিব ললে। চিন্তন কৰা কথা এইবিলাক। সেইকাৰণে কৈছে পৰ স্ত্ৰী আৰু ধনৰ কাৰণে। টকা পইচা পালেই, যেতিয়া সা সম্পত্তিৰ ভাগ বিতৰণ হব, টকা পইচা পালেই মানে ধনৰ কাৰণে তেওঁলোকৰ মাজত ফাট দিয়াদি হৈ যায়, পৰ্যন্ত হৈ যায়, কেৱল ধনৰ কাৰণে। এতিয়া মহাভাৰতৰ ক্ষেত্ৰত আমি দেখা পাওঁ, পাণ্ডৱ কৌৰৱ সকলোবিলাক প্ৰকৃততে ককাই ভাই, কিন্তু তেওঁলোকৰ মাজত ফাট শত্ৰুতা কিয় সৃষ্টি হৈছে, ধনৰ কাৰণে, পদ প্ৰতিষ্ঠাৰ কাৰণে, গাড়ীখনৰ কাৰণে। সেইটোৱে, য'ত লোভ সোমাব, স্বাৰ্থ থাকিব, অসমানতা থাকিব, হিংসা থাকিব, য'ত সদায় হাই কাজিয়া কণ্ডল হবই বুলি কৈছে। সেইকাৰণে আমি প্ৰকৃততে এইবোৰ এৰিব লাগিব। কলিৰ প্ৰভাৱ শেষ কৰিব হলে এইবিলাক আমি এৰিব লাগিব। এই ৰাম অল্প বিদ্যাৰ যি বহু বকিয়া পৰিব, অল্প ধন হৈবে মহন্তক নামানিব। এতিয়া কলিকালত কি হব, কলিকালত অল্প বিদ্যা ভয়ংকৰ বুলি কৈছে। এতিয়া অল্প বিদ্যা, অলপ জানিলৈ, অলপ জানিব পাৰিলেই বহু বকিয়া ফুৰিব বুলি কৈছে। যে যিসকলে অলপ কথা জানি লৈ বহুত কথা কৈ ফুৰে, কলিযুগত মনুষ্যসকল তেনেকুৱা হব বুলি কৈছে। অলপহে জানিব, ভালদৰে জানাই নাই, অলপ কথা জানিব, জানি পেলাই বহুত কথা কৈ ফুৰিব বুলি কৈছে। আৰু তেওঁলোকে কি কৰিব, অল্প ধন হৈবে মহন্তক নামানিব। অল্প ধন হলেই তেওঁলোকে মহন্তজনক নামানে বুলি কৈছে। মহন্ত মানে যাৰ গাত মহৎ গুণ আছে, মহৎ গুণ থকা লোকসকলক মহন্ত বুলি কৈছে। উপাধিৰ মহন্ত নহয়, যাৰ গাত মহৎ গুণ আছে। মহৎ যেনেকে সত্য, প্ৰেম, ক্ষমা, দয়া, অহিংসা, কৰুণা, সমদৃষ্টি, এইবিলাক গুণ যাৰ গাত আছে, সেইসকলক মহন্ত বুলি কৈছে। সেই মহন্ত সকলক নামানিব বুলি কৈছে অল্প ধন হলে। যিসকল সত্য থকা লোকক নামানিব অলপ ধন হলেই,
আৰু অলপ বিদ্যা হলেই বহুত বকিয়া ফুৰিব বুলি কৈছে, বহুত কথা কৈ ফুৰিব, মানে বহুত জনা দেখুৱাব। আজিকালি কয় নহয় জনাৰ অভাৱ নাই বুলি কয়, মানে জনা দেখুওৱাৰ অভাৱ নাই। কাৰণ এখন সমাজত সকলো যদি জনা লোক হলহেঁতেন, এখন সমাজ কেতিয়াও ভাগ ভাগ হৈ নাযায়, ভেদভাৱ নাথাকিলেহেঁতেন। প্ৰকৃত জ্ঞান বাসুদেৱ মই দেখা, সকলোকে ঈশ্বৰময় দেখাটোৱে প্ৰকৃত জ্ঞান। এতিয়া সকলোৱে যদি ঈশ্বৰময় দেখিলেহেঁতেন কেতিয়াও ভেদভাৱ নাথাকে। এতিয়া সমাজ এখন ভাগ ভাগ হৈ গৈছে কিয়? জাতিগত ভাগ ভাগ হৈছে কিয়? ভাই ভাইৰ মাজত ভাগ ভাগ হৈছে কিয়? প্ৰকৃততে জনা লোক কম, অলপ জানি পেলাই বকি ফুৰা লোকৰ সংখ্যা বেছি আজিকালি। অলপ জানে, জানি লৈ বহুত কথা কৈ থাকে, জনাতকৈ বেছি জনা দেখুৱায়। এইকাৰণে বৰ্তমান সময়ত সকলো ভাগ ভাগ হৈ গৈছে, কোনেও কাৰো কথা শুনিব নোখোজে। অলপ জানি সকলো জনা যেতিয়া দেখুৱাবই, সকলো জানি গল বুলি যিজনে ভাবিব, তেওঁলোকে এতিয়া আনৰ কথা কেনেকে শুনিব? তেওঁলোকে সেইটোৱে জানে যে সকলো ময়ে জানো। আৰু যিসকলে সকলো ময়ে জানো বুলি ভাবে, যাৰ এই অহংকাৰটো আহি যায়, মোৰ মতটোৱে শুদ্ধ এই বুলি যিসকলে ভাবিব, জানিব তেওঁ কাৰণে সমাজ দুফাল হৈ যাব। সমাজ কি? তেওঁ কেতিয়াও মানুহৰ মাজত একতা হৈ থাকিব নোৱাৰে, কাৰণ তেওঁলোক স্বাৰ্থপৰ হৈ পৰে, লোভ হৈ পৰে, নিজক জিকিব নোৱাৰে, কাৰণ অহংকাৰৰ মতে তেওঁ চলে। সেইকাৰণে কলি যুগৰ বিশেষকৈ এইখিনি গুণ হব বুলি কৈছে, যে অল্প বিদ্যা হৈ তেওঁলোকে বহুত বকিয়া ফুৰিব। সেইকাৰণে আমি বেছি বকি থকাৰ পৰা আমি সাৱধান হব লাগে। আমি বেছি জনা হোৱাৰ পৰা আমি সাৱধান হব লাগে। চক্ৰেটিছক কৈছিলে এবাৰ কোনোবা এখন সভাত, চক্ৰেটিছে কৈছিলে যে মই একো নাজানো। যিজন এজন বিৰাট ডাঙৰ দাৰ্শনিক, সেইজনে কি কৈছিলে বোলে মই একো নাজানো। প্ৰকৃত জ্ঞানীসকলে কেতিয়াও জানো বুলি নকয়, তেওঁলোকে নাজানো বুলি কয়, কাৰণ পৃথিৱীত জানিবলৈ বহুত বাকী আছে, বহুত জ্ঞানৰ আৱশ্যক। পৃথিৱীত জ্ঞানৰ অভাৱ নাই বুলি কৈছে। আপুনি জীৱনভৰ জানি জানি শেষ কৰিব নোৱাৰিব, পৃথিৱীত ইমানেই জ্ঞান আছে, জ্ঞানৰ অভাৱ নাই। আমি যিখিনি জানিছো সেয়া মানে অল্পহে মাত্ৰ, অলপ মানে গম পাইছো আমি বহুত জানিব বাকী আছে। প্ৰকৃত জ্ঞানীজনে সেই কথাষাৰ জানে, জানি পেলাই তেওঁ সেইকাৰণে কয় মই একো নাজানো বুলি। কিন্তু যিসকল মূৰ্খ, যিসকলে ধৰক আজিকালি অলপ কথা জানি বহুত কথা জানো বুলি তেওঁলোকে বহুত বক কৰি ফুৰে, বক বকাই ফুৰে কলিকালৰ প্ৰভাৱত। সেইকাৰণে কৈছে মূৰ্খৰ মান জ্ঞানীৰ অপমান বুলি কৈছে। আজিকালি মূৰ্খসকলৰ মান এতিয়া বহুত বকি থকা সকলে, যিসকলৰ প্ৰকৃততে অল্প বিদ্যা জানে, অলপ কথাহে জানে, জানিবলৈ বহুত কথা কৈ ফুৰা লোকসকলৰ কথা শুনি শুনি মানুহে ভাবে, সকলে ভাবিব যে এওঁ বহুত কথা জানে, কিন্তু বাস্তৱত তেওঁ একো কথাই নাজানে, আৰু তেওঁলোকৰ বিচাৰ কৰিব পৰা ক্ষমতা বিলাকো অল্প হৈ যায়। অল্প কথা জনা মানুহৰ কথা শুনি তেওঁলোকৰ বিচাৰসমূহো অল্প হৈ যায় বুলি কৈছে। সেইকাৰণে সমাজৰ আজিকালি বিচাৰসমূহ অল্প ধাৰণা, তেওঁলোকে উচ্চ চিন্তা কৰিব নোৱাৰে। এটা মনুষ্য বুলি কলে কি বুজায়? মন উচ্চ মনুষ্য, যিজনৰ মন উচ্চ হব, উচ্চ চিন্তাধাৰা হব, সেইজনকে প্ৰকৃততে মনুষ্য বুলি কয়। যাৰ ঠেক মনোভাৱ আছে, যাৰ মনৰ চিন্তাধাৰা অতি কম, ভেদভাৱ নাযায় মনৰ পৰা, কপটা নাযায়, লোভক জয় কৰিবই পৰা নাই, কামনা বিলাক আছেই, এইসকলক প্ৰকৃততে মনুষ্য বুলি কোৱা নাই। তেওঁলোকৰ মন উচ্চ নহয়, মন ঠেক। তেওঁলোকে কেতিয়াও এখন সমাজ এক কৰিব নোৱাৰে, তেওঁলোকে কেতিয়াও ভেদভাৱ দূৰ কৰিব নোৱাৰে, তেওঁলোকে এখন সমাজ নানা ধৰণৰ ভাগত ভাগহে কৰিব। সেইকাৰণে শাস্ত্ৰবোৰে প্ৰকাশ কৰিছে যে আমি কলিকালৰটো লক্ষণে হব যে অল্প
বিদ্যা জানি বহুত কথা কৈ ফুৰো, সেইকাৰণে আমি বেছি বিশেষ কথা ক'ব নালাগে। অল্প ধন হলে মহন্তক নামানে, যে আমি অল্প ধন টকা পইচা হলেই আজিকালি মানুহে ঈশ্বৰজনক নামানা হৈ যায়। টকা পইচা পালে মইহে ৰজা, মোতকৈ আৰু ডাঙৰ কোনো ৰজা নাই, মইয়ে ধনী, কৈ ৰজা, মই যি কৰিব পাৰো তাকে কৰিব পাৰো, মহন্তজনক নমনা হৈ যায়। প্ৰকৃততে ধনী ধনৰ লগত নহয়, প্ৰকৃততে ধনী বস্তুটো মনৰ লগত হয়। যাৰ মনত বিশালতা আছে প্ৰকৃততে সেইজনেই ধনী। এতিয়া এজন ধৰক কোটিপতি কোটিপতি এজন মানুহ, তেওঁ কিন্তু মনটো একেবাৰে ঠেক, তেওঁ কাকো একো দিবলৈ নোখোজে। আপুনি বোকাটোৰ সময়ত তেওঁৰ ঘৰত যদি অন্ন এমুঠি বিচাৰি যায়, আপোনাক তেওঁ ঘৰৰ পৰা খেদি দিব, কিন্তু আপুনি সেই অন্ন ভাগ তেওঁৰ পৰা নাপাব। কিন্তু যিজন মন বিশাল, তেওঁৰ হাতত যদি 100 টকাই থাকে, তেওঁ তাৰ পৰাই 50 টকা আপোনাক দিব। মানে প্ৰকৃততে ধনী কোন? যিজনে দিয়ে তেওঁ ধনী, নে যিজনে একো দিবই নোখোজে বা নিদিয়ে, মন ঠেক, দিলেই শেষ হৈ যায় বুলি ভাবে, সেইজন ধনী। প্ৰকৃততে দিয়াজনে ধনী। সেইকাৰণে কৈছে যাৰ মন বহল, দৃষ্টিকোণ বহল, যাৰ দিব পৰা ভাৱ আছে, সকলোকে সহায় কৰিব পৰা ভাৱ আছে বা সহায় কৰি ফুৰে, সেইজনে ধনী বুলি কৈছে। যাৰ কাৰো প্ৰতি কোনো বেয়া ভাৱ নাথাকে, সেইজনে ধনী। যোনে সমানতাত সকলোকে দেখে, সেইজনে ধনী। যে আমাৰ ধনী বুলি ক'লে ধন টকা পইচা থকাৰ পিছতে ধনী বুলি কয়, কিন্তু প্ৰকৃততে সেইটো ভুল। ধন টকা পইচা থাকিলেও নহব যদি মন নাথাকে, মন থাকিব লাগিব। আজিকালি সহায়ৰ নামত বহুতে শোষণ কৰে, কিন্তু সেই ব্যৱস্থা কৰিব নালাগে। স্বাৰ্থতে কিছুমানে কাৰোবাক সহায় কৰিবলৈ যায়, তেওঁলোকৰ চিন্তাধাৰাটো ব্যৱসায় টাইপৰ হয়। কাৰোবাক 10 টকা যদি সহায় কৰিব যায়, তেওঁলোকৰ স্বাৰ্থ থাকে তাত 100 টকা বা 1000 টকা। প্ৰকৃততে সেইটো ভুল, এয়া শোষণকাৰী বুলি কয় তেওঁলোকে। সহায় কৰিলে প্ৰকৃততে ধনী ব্যক্তি হৈ সহায় কৰিব লাগে, প্ৰকৃত ধনী মনৰ ধনী হৈ সহায় কৰিব লাগে। য'ত সহায়ৰ আৱশ্যক 50 টকা আছে, তাত 100 টকা দিব লাগে, প্ৰকৃততে সেইটোহে সহায়। আৰু য'ত সহায়ৰ ব্যৱস্থা আছে, যদি লাগে যদি 100 টকা, আমি তাত দিছো 1 টকা, দি পেলাই আমি ভাবি আছো কেনেকে তেওঁৰ পৰা যিখিনি তেওঁৰ হাতত আছে 50 টকা 40 টকা, সেইকেইটাও আমি লবলৈ বিচাৰি ফুৰিছো। প্ৰকৃততে সহায় নুবুজে, তাত ধ্বংস কৰা বুজে। আৰু আজিকালি তেনে ধ্বংস কৰা লোকৰ সম্পত্তি বহুত, আৰু সেইবিলাক সম্পত্তিও কয় নহয়, ধনতে কৰিলি মন, 21 পুৰুষক নৰকত পেলালি, জীৱৰো মাৰিলি কম। যিসকলে তেনেকুৱা ধন সকল বিলাকত মন কৰি আছে, তেওঁ কৈছে 21 পুৰুষক নৰকত পেলাব বুলি কৈছে, কিন্তু নিজে নৰকলৈ যাবই, 21 পুৰুষো নৰকলৈ যাব, আৰু জীৱৰো মাৰিলি কণ, সকলৰ কণ মাৰিলে বুলি কৈছে। এবাৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ সৈতে ফুৰিব আহিছে, ফুৰিবলৈ আহোতে তেওঁ এজন ধনী ব্যক্তিৰ ঘৰত সোমাল, বহুত ধনী, চেঠ মালিক। সোমাই যাওঁতে তেওঁ গেটতে চিকিউৰিটি গাৰ্ড আছে, চিকিউৰিটি গাৰ্ডে তেওঁলোকক প্ৰৱেশ কৰিব নিদিলে, বোলে আজি সন্ধিয়া আমি আপোনালোকৰ গৃহতে অন্নমুঠি লগাই থাকিম বুলি ভাবিছো, কাইলৈ আমি গুচি যাম, এই বুলি কৈ তেওঁলোকে অন্য ভেষত আহিল, চিকিউৰিটিয়ে সোমাব নিদিলে। আৰু মালিকে চুৰ চুৰ বুলি কৈ পেলাই তেওঁক 2-3 চাট মান মাৰি ভগৱানকো খেদিলে। দুখীয়া মানুহ এঘৰত আহিছিল, কেৱল সেই মানুহ গৰাকীৰ এগৰাকী গৰু আছে, গাই গৰু আছিল, আৰু সেই গাই গৰাকীকে লৈ সেই গাই গৰাকীয়ে তেওঁ চলি আছিল, তেওঁ গাখীৰ দিয়ে, অতি দৰিদ্ৰ আছিল। ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনক তেওঁ তথাপি তেওঁলোকে গাখীৰ খুৱাই খাটিয়া এখনত খুৱাই লৈ পেলাই তেওঁলোকে শুশ্ৰূষা কৰিছিল। আৰু সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই সন্তুষ্ট হৈছিল, সন্তুষ্ট হৈ তেওঁ আশীৰ্বাদ দিছিল, ধনী ঘৰকো আশীৰ্বাদ দিছিল, য'ত মাৰ তেল খাই আহিছিল তাত তেওঁ কৈছিল তেওঁলোকৰ ধন বাঢ়ক বুলি ক'লে। ভগৱান শ্ৰীকৃষ্ণ কৈছে তেওঁলোকৰ ধন বাঢ়ক, তেওঁলোকৰ ইমান বিজনেছ ব্যৱসায় উন্নতি হওক বুলি ক'লে। আকৌ যি দৰিদ্ৰ আছিল, তেওঁ যিজনী গাইৰ পৰা চলি আছিল, সেই গাইজনী মৰি যাওক বুলি ক'লে। অৰ্জুনৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত খঙো উঠিছিল যে তেওঁ বিচাৰ কিয় উল্টা কৰে, যোনে ভগৱানক খেদি দিলে, ভগৱানক চিনিয়ে নাপায়, মানুহক চিনিয়ে নাপায়, তেওঁক আকৌ ধন বাঢ়ক বুলিহে ক'লে।
তেতিয়া অৰ্জুনে ভগৱানক সুধিছিল, বোলে প্ৰভু আপোনাৰ বিচাৰধাৰা কিয় উল্টা হয়? তেতিয়া ভগৱানে ক'লে, কিদৰে অৰ্জুন? কৈছে আপুনি ধনী ঘৰক আপুনি ধন হওক বুলি ক'লে, যিয়ে মানুহ চিনিয়ে নাপায় আমাক কিমান পিটিলে, তেওঁক আপোনাৰ ধন বাহক বুলি ক'লে, আকৌ যিজন দৰিদ্ৰই আপোনাক সেই সামান্য গাখীৰখিনিকে খুৱাই লৈ পেলাই কিমান সেৱা শুশ্ৰূষা কৰিলে, আকৌ সেইজনকে আপোনাৰ আগত যিজনী গাইৰ পৰা চলিছিল তাকে মৰি যাওক বুলি আপুনি আকৌ বৰ দিছিল। সেইটো কি কথা? যে ভগৱানে কৃষ্ণই অৰ্জুনক বুজাই দিছিল, এইজনে ধন টকা পইচা লৈ মানুহকে চিনি নাপায়, ভগৱানকে চিনি নাপায়, ঈশ্বৰক চিনি নাপায়, মানৱতাক চিনি নাপায়। তেওঁ কিয় চিনি নোপোৱা হৈছে? তেওঁ ধনক লোৱাৰ কাৰণে তেওঁ চিনি নোপোৱা হৈছে। ধন টকা পইচাই তেওঁ কি কৈছে? পাপ আৰ্জন কৰাইছে। এতিয়া মনুষ্যক আমাক চিনি নাপায়, আমাক এতিয়া খেদি দিছে। খেদি দিয়াৰ ফলত তেওঁলোকৰ কি হ'ল? পাপ হৈছে। অসহায়জনক সহায় নকৰা এইবিলাক পাপ, ভোকাতুৰজনক ভোক নিবাৰণ নকৰা পাপ, ক্ষমতা থাকিও সহায় নকৰিলে সেইটো এটা মহা পাপ বুলি কৈছে। তোমাৰ যদি ক্ষমতা আছে আপুনি সহায় কৰিবই লাগিব, তেতিয়াহে ভগৱন্তক প্ৰসন্ন হ'ব। ভক্তি তেতিয়াহে হ'ব। আপুনি ঈশ্বৰৰ ভক্তি যিমানেই নকৰক, আপোনাৰ ক্ষমতা থাকি যদি আপুনি কাৰোবাক সহায় কৰা নাই, তেতিয়াহ'লে আপোনাৰ ভকতি সেই সময়তে সকলো নাশ হৈ যাব। যিমান ভকতি কৰিছিল সকলোৱে নাশ হৈ যাব। মানে ধন টকা পইচা হ'লে কি হয়? পাপ বাঢ়ে। পাপ বঢ়াৰ ফলত কি হ'ব? তেওঁ অতি সোনকালে নৰকলৈ যাব পাৰিব। প্ৰকৃততে ভগৱন্তে ধন বাঢ়ক বুলি যে কৈছে, সেইটো তেওঁক আশীৰ্বাদ দিয়া নাই, সেইটো প্ৰকৃততে তেওঁক অভিশাপে দিলে। তেনেকুৱা অভিশাপ যে ধন বাঢ়ি পেলাই তেওঁ কি কৰিব? তেওঁ পাপ আৰু বেছিকে কৰিব, আৰু বেছিকে কৰিলে তেওঁ কি হ'ব? অতি সোনকালে তেওঁ নৰকলৈ যাব। ইজনৰ প্ৰকৃততে দুখীয়া আছিল, তেওঁ গৰুজনী মৰিবলৈ কিয় ক'লে? কাৰণ সেই গৰুজনী তেওঁ ভক্তিৰ ক্ষেত্ৰত বাধা হৈ আছিল। ভগৱন্তই সদায় যিমানবিলাক ভক্তৰ বাধা থাকিব, সেই বাধাবিলাক দূৰ কৰি দিয়ে। মায়ামোহ থকা মায়াবিলাক আঁতৰ কৰিব, তেতিয়া তেওঁলোকৰ ভক্তি শুদ্ধ হয়। ভকতিক আমি কৰিছো নাই প্ৰমাণেই আমাৰ বৈৰাগ্য বুলি কয়। যাৰ বৈৰাগ্য আহিছে প্ৰকৃততে তেওঁহে ভক্তি কৰিছে। বৈৰাগ্য নাই যদি তেওঁ লোভ মোহ কাম কৰি এইবিলাক আহি আছে, তেতিয়া জানিব তেওঁ ভকতি হোৱা নাই। ভগৱন্তই কি কৰিছিল? তেওঁ যিখিনি বাধা হৈ আছিল, সেই গায়কজনীৰ কাৰণে তেওঁ আসক্তিটো কমা নাছিল। সেই আসক্তিটো তেওঁক নাইকিয়া কৰিবলৈ তেওঁক ভক্তি কৰি তেওঁক বৈকুণ্ঠলৈ যোৱাৰ ব্যৱস্থাহে কৰিছিল। সেইকাৰণে প্ৰিয় ভক্তসকল, ভগৱান হলেই মহন্তসকলক চিনি নোপোৱাটো প্ৰকৃততে কলি যুগৰ প্ৰভাৱ বুলি কৈছে। যে আমি যদি ধন হৈ পেলাই যদি মহন্তজনক চিনি নাপাওঁ, অল্প ধন হলেই আমাৰ অহংকাৰ হৈ যায়, অল্প ধন হলে আমাৰ গৰ্ব বাঢ়ি যায়, অল্প ধন হলে আমি মানুহক চিনি নোপোৱা হৈ যাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ কলিৰ প্ৰভাৱ লাগি আছে বুলি আমি গম পাব লাগিব, আৰু তাৰ ফলত পাপ হ'ব। পাপ হৈ আমাৰ কিবা আমি নৰকলৈ যাম। আমি অকলেই নাযাওঁ, 21 পুৰুষ নৰকত যাব বুলি কৈছে। অকলে আমি নাযাওঁ, আমি পূৰ্বপুৰুষৰ কাৰণে এতিয়া যিমানবিলাক যি কৰি ফুৰিছো, শ্ৰাদ্ধ পিণ্ড কিবা কিবি পাতি কৰি ফুৰো, সেইবিলাকৰো কোনো কাম নাইকিয়া হৈ যাব, সকলোখিনি জিৰ' হৈ যাব। সেইকাৰণে প্ৰিয় ভক্তসকল, শাস্ত্ৰৰ পদ্ম পুৰাণত গুৰুজনাই কলিৰ প্ৰভাৱত এই কথাখিনি প্ৰকাশ কৰিছে। আজি আমি ভিডিঅ' ভাগ আমি ইমানতেই সামৰিম বুলি ভাবিছো। পিছৰ ভিডিঅ' ভাগত আমি পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডৰ আমি কলিৰ প্ৰভাৱৰ কিছু অধ্যায় পুনৰ আলোচনা কৰিম। ভুল হলে যেন আমাক ক্ষমা কৰে।